অসমতে ৩০,০০০ অসমীয়াক সংস্থাপন প্ৰদান কৰিব ৰতন টাটাই চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে সুবৰ্ণ সুযোগ কিয়নো অসমতে অসমীয়াক সংস্থাপন প্ৰদান কৰিব ৰতন টাটাই লৈছে সবিশেষ এই মুহূৰ্তত লেংগল বাতৰি সমুদ্ৰকক জনাই গৈছে গুৰুত্বপূৰ্ণ খবৰটো যে ৩০,০০০ অসমীয়াক সংস্থাপন দিব ৰতন টাটাই ৰাজ্যৰ চাকৰি প্ৰত্যাশী নিবনুৱাৰ বাবে সোণালী সুযোগ অসমতে ৩০,০০০ অসমীয়াক সংস্থাপন প্ৰদান কৰিব ৰতন টাটাই অসমত বৃহৎ প্ৰকল্প আৰম্ভ ৰতন টাটাৰ জাগিৰোডৰ সেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে ভূমি গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈ গৈছে আৰু সেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে টাটাই বিনিয়োগ কৰিব ২৭,০০০ কোটি টকা ৫১৭.২৭ বিঘা ভূমি প্ৰকল্পৰ বাবে গ্ৰহণ কৰিলে সেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে ৬০ বছৰলৈ টাটাই লিজত ললে এই ভূমি আৰু জিলা উপায়ুক্ত দেৱাশিষ শৰ্মাৰ উপস্থিতিত ভূমিৰ গৰাকীয়ে সমজাই দিলে ভূমি সৰ্বমুঠ ৩০,০০০ যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিব এই প্ৰকল্পৰ অধীনত য'ত ১৬,০০০ অসমীয়া যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰা হ'ব এই প্ৰকল্পত দৈনিক উৎপাদন হ'ব ৪৮,০০০ সেমি কণ্ডাক্টৰ চিপছ মই এই মুহূৰ্তত লেংডন বাতৰি সমুদ্ৰকক পুনৰ জনাইছে গুৰুত্বপূৰ্ণ খবৰটো যে ৩০,০০০ অসমীয়া সংস্থাপন দিব ৰতন টাটাই ৰাজ্যৰ চাকৰি প্ৰত্যাশী নিবনুৱাৰ বাবে সুবৰ্ণ সুযোগ অসমতে ৩০,০০০ অসমীয়া সংস্থাপন দিব ৰতন টাটাই অসমত বৃহৎ প্ৰকল্প আৰম্ভ কৰিব ৰতন টাটাই আৰু জাগিৰোডৰ সেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে ভূমি গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে সেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে টাটাই বিনিয়োগ কৰিব ২৭,০০০ কোটি টকা ৫১৭.২৭ বিঘা ভূমি প্ৰকল্পৰ বাবে গ্ৰহণ কৰিলে ভূমি প্ৰকল্পৰ বাবে ইতিমধ্যে গ্ৰহণ কৰিছে টাটা কোম্পানী আৰু সেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে ৬০ বছৰলৈ টাটাই লিজত ললে এই ভূমি জিলা উপায়ুক্ত দেৱাশিষ শৰ্মাৰ উপস্থিতিত ভূমিৰ গৰাকীয়ে ইতিমধ্যে সমজাই দিছে ভূমি আৰু সৰ্বমুঠ ৩০,০০০ যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিব এই প্ৰকল্পৰ অধীনত য'ত ১৬,০০০ অসমীয়া যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিব ৰতন টাটা এই প্ৰকল্পত দৈনিক উৎপাদন হ'ব ৪৮,০০০ সেমি কণ্ডাক্টৰ চিপছ এই মুহূৰ্তত লেংগল বাতৰি সমুদ্ৰকক জনাই গৈছে গুৰুত্বপূৰ্ণ খবৰটো যে ৰতন টাটাই ৩০,০০০ চাকৰি প্ৰত্যাশী যুৱক যুৱতীক প্ৰদান কৰিব চাকৰি আৰু অসমতে অসমীয়াক প্ৰদান কৰিব অসমতে অসমীয়া সংস্থাপন দিব চাকৰি আৰু চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে হৈছে এইটো সুবৰ্ণ সুযোগ আৰু এই মুহূৰ্তত ষ্টুডিঅ'ৰ মাজৰ পৰা মই চুমি বিদায় লৈছো আৰু অধিক বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব লেংডন বাতৰি ধন্যবাদ